মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰাছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 5.3 12 নম্বৰ প্ৰশ্নৰ পৰা। আগৰ প্ৰশ্নসমূহ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোঁ, যদি তোমালোকে চোৱা নাই গৈ চাই লোৱা। আজি আমি 12 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম, মানে সমাধান কৰিম। চোৱা 12 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? 6ৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল। 6ৰে বিভাজ্য মানে কি? 6ৰ গুণিতক হয়নে? 6ৰ গুণিতক প্ৰথম 40টা। চোৱা তোমালোকে প্ৰশ্নটো লিখিবা, মই প্ৰশ্ন লিখোঁ, ডাইৰেক্ট সমাধান কৰিম। চোৱা 12 নম্বৰ সমাধান বুলি লিখি ল'বা। অনুশীলনী কিমান? 5.3 হয়নে? সমাধান ছয়েৰে বিভাজ্য হয়নে? কি বুলি কৈছে প্ৰশ্নত? 6ৰে বিভাজ্য, 6ৰে বিভাজ্য প্ৰথম 40টা সংখ্যাৰ এপি। 40টা সংখ্যাৰ এপিটো হল এনেকৈ লিখি 6ৰ বিভাজ্য কিমান হ'ব? 6, 12, 6 3 গুণ 18, 6 4 গুণ 24, এনেকৈ গৈ 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 কিমান নম্বৰ কৈছে? 40টা হয়নে? 40তম পদলৈ ইয়াৰ যোগফল কিমান সেইটো আমাক সুধিছে। গতিকে আমি প্ৰথমতে ইয়াত এ উলিয়াব লাগিব। এ মানে হৈছে প্ৰথম পদ 6, আকৌ ডি ইজ ইকুৱেল টু কিমান? দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰিব লাগিব। চোৱা দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰিব লাগিব। ডি ইজ ইকুৱেল টু দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাছ কৰিব লাগিব। গতিকে চোৱা 12ৰ পৰা 6 মাইনাছ কৰিলে আমি কিমান পাম? 6 পাম হয়নে? আৰু কিমানটা পদ কৈছে? 40টা পদ, তাৰমানে n ইজ ইকুৱেল টু 40। এতিয়া আমি S40ৰ মান উলিয়াব লাগিব, মানে SN মানে S40। ইয়াতে যিহেতু এনৰ মান দিয়া আছে 40, গতিকে চোৱা এতেকে S40 ইজ ইকুৱেল টু n/2 মানে 40/2 বন্ধনী টুৱাইচ a প্লাছ n-1 ইনটু ডি হয়নে? ইয়াতে চোৱা 40/2 2 ইনটু a মানে পাইছোঁ আমি কিমান? 6 প্লাছ n-1 মানে কিমান পাইছোঁ? 40 - 1 39 ইনটু ডি মানে কিমান পাইছোঁ আমি? 6 হয়নে? এইখিনি কৰা 2ৰে আমি 40 হৰণ কৰিলে কিমান বাৰ যাব? 20 বাৰ। এতিয়া চোৱা 2 ইনটু 6 12 প্লাছ 39 ইনটু 6 তোমালোকে কৰি চাবা। চোৱা 2 3 4 হ'ব এইটো। গতিকে 12 আৰু 2 3 4টো প্লাছ কৰা, ইয়াতে যিহেতু বেকেট আছে এইটো ইনটু হ'ব। গতিকে 2 4 6 এই দুটা পূৰণ কৰা। ইয়াতে 2 4 6ৰ লগত 2 0 এটা আছে, 0টো ইয়াত বহাই লোৱা। 2 6 গুণ 12ৰ 2 হাতে 1, 2 4 গুণ 8 9, 2 2 গুণ 4। গতিকে ইয়াতে হ'ব 4920 এইটো এনচাৰ। বুজি পাইছানে? তাৰে পিছৰটো চোৱা। তাৰে পিছত 13 নম্বৰটোত কি দিছে চোৱা। প্ৰথম 15টা 8ৰ গুণিতকৰ যোগফল নিৰ্ণয় কৰা। 12 নম্বৰ প্ৰশ্নটো আৰু 13 নম্বৰ প্ৰশ্নটো সেম, একেবাৰে একেই। ইয়াতে কি কৈছে যে প্ৰথম 15টা 8ৰ গুণিতক, মানে ইয়াতে কৈছিল 6ৰে বিভাজ্য 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল। ইয়াতো 8ৰ বিভাজ্য 15টা গুণিতকৰ যোগফল। গতিকে চোৱা আগৰটোৰ নিচিনাই প্ৰথমতে সমাধান বুলি লিখি ল'বা। সমাধান
এই প্ৰশ্নত যেটো লাইন দিয়া আছে হেতু লাইন প্ৰথমতে লিখি লবা যে প্ৰথম 15টা 8 গুণিতকটো হল 8 গুণিতকৰ এপি গুণিতকৰ এপিটো হল কিমান হ'ব 8 গুণিতক 8 8 2 গুণ 16 8 3 গুণ 24 এনেকে ডট 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 যায় কিমান কৈছে আমাৰ 15টা গুণিতকৰ যোগফল উলিয়াব কৈছে ইয়াতে চোৱা a মানে কি আমি 8 প্ৰথম পদ d মানে কি হ'ব 16 - 8 = 8 হয়নে a আৰু d সেম তার পিছত ইয়াতে n কিমান দিয়া আছে 15 এতেকে আমি কি কৰিব লাগিব sn মানে s15 ৰ মান উলিয়াব লাগিব তোমালোকে জানাই s15 মানে কি 15/2 ব্ৰেকেট 2a a মানে হৈছে 8 ডাইৰেক্ট বহাই দিম প্লাস n - 1 15 ৰ পৰা 1 গলে কিমান হ'ব 14 14 n - 1 মানে 14 ইনটু d d মানে কিমান 8 হয়নে চোৱা 15/2 তার পিছত 8 2 গুণ 16 যোগ 14 d মানে 8 আছিল d ৰ মান 8 গতিকে 14 আৰু 8 পূৰণ কৰিলে হ'ব আমাৰ 112 এইবিলাক পটককে মনত আহিব পৰা হ'ব লাগিব তোমালোকে পূৰণবিলাক খুটিনাটি পূৰণ কৰি থাকিব নোৱাৰা ইনটু এই দুটা প্লাস কৰিলে হ'ব আমাৰ 128 এই 128ক আমি এই 2 ৰে কাটিব পাৰো 2 6 * 12 2 4 * 8 গতিকে 15 * 64 = হ'ব আমাৰ 960 এইটোৱে হ'ব আমাৰ आंसर মানে 15টা প্ৰথম 15টা 8ৰ গুণিতকৰ এপি তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰে পিছৰটোত দিয়া আছে 14 নম্বৰ প্ৰশ্নটোত দিয়া আছে চোৱা 0 আৰু 50ৰ মাজৰ অযুগ্ম সংখ্যাবিলাকৰ যোগফল নিৰ্ণয় কৰা কি বুলি কৈছে যে 0 আৰু 50ৰ মাজৰ অযুগ্ম সংখ্যাবিলাকৰ যোগফল অযুগ্ম সংখ্যা কোনবিলাক 0ৰ পৰা আৰম্ভ কৰি 0 টু তো নহয় 1 মাজৰ বুলি কৈছে গতিকে 1 3 5 7 9 যাই লাষ্টৰ টু হ'ব আমাৰ কিমান 50 ৰ পৰা 50 তো যুগ্মই 50 ৰ আগৰটো হ'ব 49 অযুগ্ম হয়নে গতিকে চোৱা গতিকে সমাধান বুলি লিখি লবা 14 নম্বৰ সমাধান বুলি লিখি লবা প্ৰথমতে আৰু প্ৰশ্নত দিয়া লাইনটো লিখি লবা 0 আৰু 50 ৰ মাজত থকা মাজৰ অযুগ্ম সংখ্যাবোৰৰ এপিটো হল মানে সমান্তৰ প্ৰগতিটো হল কিমান 1 2 3 5 7 ডট 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 হেকৰটো হ'ব আমাৰ 49 গতিকে ইয়াৰ পৰা আমি কি পালো ইয়াত a = কিমান 1 d = কিমান হ'ব 3 - 1 = 2 হয়নে আৰু হেকৰ পদটো কি l l মানে আমি কি লিখিব পাৰো an = কিমান দিছে 49 এতিয়া a n মানে কি লিখিব পাৰো আমি a + n - 1 d = 49 এর মানটো কি দিয়া আছে 1 + n - 1 মানে কি n - 1 n ৰ মান দিয়া নাই d ৰ মান দিছে আমাৰ 2 গতিকে ইয়াতে হ'ব 49 চোৱা এই ইয়াতে 1 টো প্লাস হৈ আছে হেফালে লৈ যাম n - 1 * 2 = 49 - 1 চোৱা এই 2 টো ইয়াতে কি হৈ আছে ইনটু হৈ আছে হেফালে গলে কি হ'ব ডিভাইড হ'ব হয়নে ইয়াতে হ'ব 49 ৰ পৰা 1 গলে 48/2 2 ৰে আমি 48 ক 2 2 * 4 2 4 * 8 গতিকে 24 পালো ইয়াতে 1 টো কি হৈ আছে এর লগত মাইনাস হৈ আছে ইফালে আহিলে হ'ব প্লাস গতিকে 24 + 1
এতেকে n ইকুয়াল টু কিমান হ'ব 25 যেহেতু আমি n ৰ মান পালো আমি উলিয়াব লাগে কি যোগফল উলিয়াব লাগে হয়নে গতিকে আমি s25 আমি n ৰ মান 25 পালো গতিকে s25 ইকুয়াল টু n/2 বা 25/2 টুৱাইস a মানে হৈছে আমাৰ 1 প্লাস n - 1 n ৰ মান 25 গতিকে 24 ইনটু d ৰ মান পাইছো আমি 2 হয়নে নহলে এবাৰ আমি এটো ইয়াতে n/2 l ইয়াতে আমি যেহেতু শেষৰ পদটো দিয়া আছে আমি a আৰু l লম s25 ইকুয়াল টু 25/2 এর মান হৈছে 2 প্লাস l a প্লাস l তার মানে বুঝিছানে 2 প্লাস l ৰ মান আছে আমাৰ কিমান 49 সোয়া l ৰ মান 49 মানে l ৰ মান 50 আছে ইয়াতে 50 ইয়াতে সোয়া ইয়াতে আমি 25/2 টো লিখিম ইয়াতে 50 প্লাস 2 করলে কিমান হ'ব ইনটু 48 49 হেকৰ পটটো আছিল 49 ইনি অলপ গড়বড় হল সোয়া s25 ইকুয়াল টু কি আছিল n/2 n মানে 25/2 ইকুয়াল টু a প্লাস l হয়নে সোয়া 25/2 এর মান কিমান পাইছিলেও প্রথম পদ 1 প্লাস l মানে কিমান 49 এটাকে 25/2 ইনটু 49 প্লাস 1 50 2 রে 50 কিমান বার কাটিব পাৰো 25 বার এটাকে 25 ইনটু 25 ইনটু 25 করলে আমি কিমান পাও 6 to 5 এইটোই হৈছে আমাৰ आंसर তাৰে পিছত 15 নম্বৰটো চোৱা 15 নম্বৰটোত কি দিয়া আছে যে এটা নিৰ্মাণ কাৰ্যত ঠিকাত নিৰ্মাণৰ কাম এটা নিৰ্ধাৰিত তাৰিখতকৈ পলম হলে দিব লগা জৰিমনা এনে ধৰণৰ প্ৰথম দিনা 200 টকা দ্বিতীয় দিনা 250 টকা তৃতীয় দিনা 300 টকা তাৰে মানে ইয়াতে কি কৈছে যে এটা ঠিকাদাৰে এটা কাম ললে যদি তেখেতে কৈ লৈছিল যে মালিকক যে আমি এক মাহত কামটো শেষ কৰিম যদি কামটো এক মাহত শেষ কৰিব নোৱাৰে তেতিয়া হলে প্ৰতিদিন এক মাহ পাৰ হোৱাৰ পিছত প্ৰতিদিনত 200 টকা প্ৰথম দিনা 200 টকা এটা জৰিমনা দিব লাগিব তাৰে পিছৰ দিনাই 250 টকা দিব লাগিব তাৰে পিছৰ দিনা 300 টকা দিব লাগিব এনেকৈ গৈ গৈ এখন কি কৈছে চোৱা অৰ্থাৎ প্ৰতিটো পৰৱৰ্তী দিনৰ জৰিমনা তাৰ পূৰ্বৱৰ্তী দিনতকৈ 50 টকা বেছি মানে তুমি যোৱাকালি যদি 250 টকা দিছা 250 টকাৰ লগত আজি আকৌ এটা 50 টকা যোগ দিব লাগিব চোৱা ঠিকাদাৰ এজনে কামটো 30 দিন পলমকৈ সম্পূৰ্ণ কৰিলে তেও কিমান টকা জৰিমনা দিব লাগিব তাৰ মানে 30 দিন n ইকুয়াল টু আমাৰ 30 হ'ব 30 দিনত আমি কিমান টকা জৰিমনা দিব লাগিব চোৱা 15 নম্বৰ প্ৰথমতে সমাধান বুলি লিখি লবা সমাধান লিখিবা তেও ভৰিব লগা জৰিমনাৰ এপিটো হৈছে 200 তার পিছত 250 তার পিছত 300 350 এনেকে গৈ থাকিব এতেকে জৰিমনা দিব লগা মুঠ দিন জৰিমনা দিব লগা কিমান দিন দিব লাগিব বুলি কৈছিল দিছিল বুলি কৈছে দিব লগা মুঠ দিন হৈছে 30 ইয়াৰ পৰা আমি a আৰু d উলিয়াই লম a ইকুয়াল টু হৈছে 200 d ইকুয়াল টু হৈছে 250 মাইনাস 200 ইকুয়াল টু 50 আৰু n মানে কিমান দিন কৈছে 30 দিন হয়নে এতেকে সো আমি s30 উলিয়াব লাগিব যেহেতু আমাৰ n ৰ মান দিয়া আছে sn উলিয়াব নালাগে s30 উলিয়াব লাগিব n ৰ মান 30 s30 ইকুয়াল টু কিমান আছিল 30/2 বিকে 2 into a এর মান 200
প্লাছ n minus 1 30 minus 1 মানে 29 ইনটু d মানে হৈছে আমাৰ 50 একেটা লাইনতে শেষ কৰি দিলো ইমান দীঘল কৰি থাকিব নালাগে সোৱা 2 আমি 30 15 বাৰ কাটিব পাৰো 2 into 200 400 প্লাছ 29 into 50 9 5 গুণ 45 ইয়াতে 0 এটা দিলো বা 9 5 গুণ 10 আৰু 4 14 গতিকে এইখিনি যোগ কৰি সোৱা আৰু 15 লগত ইনটু কৰি দিয়া 1850 এইখিনি ইনটু কৰিলে কিমান হ'ব সোৱা 185715 5 5 গুণ 35 5 5 25 26 27 28 और 8 हाथे 2 5 40 41 42 और 2 हाथे 4 5 गुण 5 और 4 9 हाथे गुण 7 5 गुण 5 8 गुण 8 1 गुण 1 5 ইয়াতে এটা 0 আছে এইটো 0 টো মই ডাইৰেক্ট থৈ দিছিলো 05772 গতিকে এইটো হৈছে আমাৰ आंसर 27750 এইটো হৈছে আমাৰ आंसर হৰকত এটা লাইন লিখি দিবা যেতেকে 30 দিনত মুঠ জৰিমনা দিব লাগিব 22775 টকা